এয়া টিকেট কৰি আছে। ভিতৰত এন্ট্ৰি হৈ আছো, দেখাই আছো। বনাবলৈ নিদিয়া তুমি, আকৌ পাছত মোক নিদিয়া বুলি। পাথৰৰ মাজত গৈছো, পাথৰৰ মাজত। গো চলো গো। ওখ মানুহৰ প্ৰব্লেমটো তাতেই, সেইকাৰণে মানে ভিতৰত আহিব পৰা নাই দেখিছে মানে। মই গৈ আছো, মই চাপৰ মানুহ নহয় জানো। কেনেকুৱা লাগিছে? 100 টকা টিকেট কৰি আহিছে, 100 টকা। বেয়া লাগিব লাগিলে হ'ল আৰু, ভাল লাগিছে। এতিয়া আমাৰ হৈ গ'ল মানে আমি এতিয়া যাবলৈ ওলাইছোঁ।